ইয়াৰ লগে লগে আজিৰ এই 61তম অনুষ্ঠানত মই ৰাজ্য চৰকাৰ হৈ অত্যন্ত বিনম্ৰতাৰে সৈতে বড়ো সাহিত্য সভাৰ জিলাসমূহত বড়ো সাহিত্য সভাৰ কাৰ্যালয় স্থাপনৰ বাবে প্ৰতিটো জিলাত কাৰ্যালয় নিৰ্মাণৰ বাবে মই 50 লাখ টকাকৈ এটা অনুদান আগবঢ়াইছোঁ। য'ত বড়ো ভাষা কোৱা লোক আছে, য'ত বড়ো জনগোষ্ঠীৰ লোক আছে, সেই প্ৰতিখন জিলাতে একোটাকৈ বড়ো সাহিত্য সভাৰ কাৰ্যালয় হ'ব আৰু সেই কাৰ্যালয় নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে প্ৰত্যেক বছৰতে 3 বছৰত সমাপ্ত হোৱাকৈ 50 লাখ টকাৰ বৰঙণি আগবঢ়াব। ইয়াৰ উপৰিও আজিৰ সভাতে বড়ো জনগোষ্ঠীৰ ভাষা সংস্কৃতিৰ কাম কৰি যাবলৈ আমি আগবঢ়োৱা আগত আৰ্থিক সাহায্যৰ উপৰিও বড়ো সাহিত্য সভাত আৰু 5 কোটি টকাৰ এটা ৰিভলভিং ফাণ্ড দিয়াৰ কথাও মই আজিৰ সভাতে ঘোষণা কৰিবলৈ পাই গৌৰৱ অনুভৱ কৰিছোঁ।